হেল্ল' দোস্ত, কি খবৰ? আশা কৰোঁ চবৰে ভাল। তাতে হ'ল আজি শনিবাৰ আৰু এইকেইদিন মই ভিডিঅ' বনোৱা নাই, কাৰণ ভিডিঅ'ত ভিউজ অহা নাই, লং ভিডিঅ'ত ভিউজ নহা হৈছে। সেইকাৰণে ভিডিঅ' বনোৱা নাই আৰু ছাবস্ক্ৰাইবাৰো ইমান অহা নাই। তাতে আজি আমাৰ ফিল্ম বনোৱা কথা আছিলে। ফিল্মৰ যিজনী ছোৱালী সেইজনী তাতে অসুবিধা হ'ল, আজি আহিব নোৱাৰা কাৰণে আজি ফিল্ম কৰা নহ'ল। তাতে আকৌ মই আজি আহিছোঁ গৰু ল'বলৈ। এইকেইদিন স্কুল গৈ থকাৰ কাৰণে গৰু চৰু লোৱা নাই, ফাদাৰ গৈ থাকে আৰু লাহে লাহে চিজনবিলাক আহিছে আৰু বগৰী পকা বগৰী খাম আৰু। ত' মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিউজ নাহে সেইকাৰণে, লং ভিডিঅ'ত ভিউজ নাহে সেইকাৰণে বনাবলৈ মন নোযোৱা হয়, কিবা ভাল নলগা হ'ল ভিডিঅ'বিলাক বনাবলৈ। কষ্ট হয় ন ভিডিঅ'টো বনাই এডিট কৰি মেলি অলপ টাইম লাগে। তাতে কৰি থাকোঁ যদি ভিউজেই নাহে কেনেকুৱা লাগে, আপোনাৰ কেনেকুৱা লাগিব হয় নাই? সেইকাৰণে মই ভিডিঅ' নবনোৱা হৈছোঁ, শৰ্ট ভিডিঅ' এৰি আছোঁ। তাত আহে ভিউজ ইমান নাহে, তথাপি 700-800 তেনেকৈ আহে। ত' এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ত' ছাবস্ক্ৰাইব কৰি ল'ব। ত' 500 হোৱা নাই, মোৰ লাহে বাঢ়িছে 500 হোৱা নাই, ইমান লাহে লাহে বাঢ়িছে। ভাবিছিলোঁ সোনকালে হ'ব, ত' বঢ়াই নাই। বগৰী গছ প্ৰত্যেকবাৰ আমি ইয়াতে খাওঁহি বগৰী। 3জোপা আছে, 4জোপা মান সেইটোৱে ধান কাটি আছে। আমাৰ গৰু ইয়াতে আছে, সদায় গৈছে গৰু লোৱাই পানী খুৱাই পিনি আহিম। এইফালে দুটা আছে, আকৌ ইফালে দুটা দিছে। গৰু লোৱাহে বল, ধৰি আমি গৰু ওলাই লওঁ। পাই গৈছেহি, ইয়াতে গৰু আছে আমাৰ। গৰুকেইটা লৈ ক'ত ক'ত জানো, এইফালে আছে, তাৰ এটা আছে, তাৰপৰা এইফালে গাই গৰু দুজনী ইয়াতে দি আছে। মই গৰুটো লৈ লওঁ, বনাই আছোঁ। পাৰিছে এজনী পানী খোৱালোঁ আৰু এজনী নামি গৈছে। নামিবলৈ মন কৰা নাই গৰুজনী। ৰ'দ কিন্তু ৰ'দ দিছে আৰু কিছু গৰু লোৱা হৈ গ'ল। মই গৰু লৈ আহিলোঁ। এইফালে পিছফালে মানে ধান খুন্দাই পিনি আছোঁ, ধান কাটিব মৰণা চৰণা মাৰি ইয়াতে থৈ গৈছে। আৰু লোৱা মিছোঁ ন বহুত দূৰৰ পৰা সেইকাৰণে ইয়াতে থোৱা হৈছে। আমাক কৈছে কিনা কথা, এইফালে মানুহে কৈছে ত' লয় নলয় নাজানো, এইটো ফাদাৰে জানিব। ব'লক আমি ইফালে গৈ আছোঁ, ছোৱালী ল'ৰা ছোৱালী বহি আছে। গৰু পানী খুৱাই দিলোঁ, গৰু পানী খুৱাই দিলোঁ। এতিয়া ৰ'দে আহি আছে ঘৰলৈ। এইফালে দুটা দি আছে, বাকী ইফালে দিয়া আছে। তাতো গৈ পিনি ল'ব লাগিব। সেয়াই শান্তি নাই আৰু দেই। এইজোপা বগৰীজোপা ডাঙৰ ডাঙৰ বগৰী লাগে। আপোনালোকৰ ঘৰৰ ফালে বগৰী আছে নাই কমেণ্ট কৰিব। বগৰী গছ থাকিব লাগিব, কেনে লাগিব ন? আৰু এতিয়া কাইলৈ আছে অখৰা আৰু ফিল্ম বনোৱাৰ কথা আছিলে। ফিল্ম বনোৱাই প্ৰব্লেম নিমিলে কোনো ফিল্ম। মই আপোনালোকক এটা শ্বৰ্ট ভিডিঅ'ত কৈছিলোঁ যে আজি বনোৱা কথা, কিছুমান প্ৰব্লেমৰ কাৰণে বনোৱা নাই। আৰু কাইলৈ নামঘৰত অখৰা আছে বুলি কৈ আছে। যদি অখৰা মানুহ হয়, অখৰাৰ কাৰণে বনাবলৈ ভাবিলোঁ। আৰু লখিমপুৰ যাবলগীয়া হৈ আছে। লখিমপুৰত মেচিন আনিবলগীয়া আছে, অলপ মানে মেচিন এটা অৰ্ডাৰ দি আছিলে। মেচিন এটা আনিব যাব লাগিব, দেওবাৰে মাতিব চাগে। আৰু ধানো কাটিব লাগে, ধান কটাৰ পিছত আকৌ ঘৰ বনাব লাগে। মানে কোনফালে কৰিব ন, একদম ভাবিয়ে তন গৈছে। এফালে ভাবিলে মাথাটো গৈছে। ডাইৰেক্ট যাম। আমি দমাৰগোটা পানী খেলাম গৈছে হাজাৰ কৰি লৈ পিনি আমাৰ ৰেহাই হ'ব। মতা মাইকী গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কথা পাতি আছিলে, পলাই দিলে। মোক দেখি দুইটা পলাই দিলে। ভাইটি পালেহি স্কুলৰ পৰা পাই গ'লি 12 বজাত।
আৰে বনা দেখিছে কিমান বগৰা পলাইছে খৰিচা কুকুৰ আহিব লাগে পলাইছে চাওকচোন গাইছে এইফালে গৰুজনী কিমান টেনশ্যন ঘাঁহ খাই আছে তাইহে জানিছে আৰু কি টেনশ্যন কৰিছে দেই তাই টেনশ্যনেই টেনশ্যন তাই টেনশ্যন কৰি ঘাঁহ কামো নাই কামো নকৰে বাকী মই গৰু ওচৰলৈ গৈ পোৱাই নাই মই গৰুকেইটা চাই এখন আমাৰ ৰাজ্য বুলি কয় ৰাজ্য দেখিছে নাই কেনেকুৱা আছে কমেণ্ট কৰিব জেগাবিলাক চাবলৈ গাইছ আপোনালোকে এটা কথা মন কৰিছেনে ধান ৰোৱা আৰু কাটা কিমান কষ্ট ধান ৰোওঁতে পাছত কঠীয়া পেলা কঠীয়া পেনি আকৌ কঠীয়া পেলাই তুলি আকৌ ৰুব লাগে চাওকচোন কেনেকুৱা বাৰু পেলাব লাগে তুলিব লাগে আকৌ ৰুব লাগে আকৌ পকিলে পকাৰ পিছত আকৌ কিমান দূৰৰ পৰা আহি কিমান কষ্ট কৰি কাটিব দেই মই বস্তু এইফালে এইফালে তাত দুজনী মানুহে কিমানখিনি ধান কাটিব এইটো কষ্ট হয় ন দুজনী মানুহে ইমান দূৰৰ পৰা ৰ'দখনত পোৱা ক'ৰ পৰা আহি ক'ত ধান কাটে কিমান কষ্ট তেনেকৈ মই আহিছোঁ ৱালৰ ওপৰৰ পৰা গৰু লোৱাবলৈ পৰিলেতো মোৰ জিন্দগী চাম কৰিলে মই আছোঁ ৱালৰ ওপৰত এইটো মিচিঙৰহে বনাম বুলি কৈ আজি 2 বছৰমান হ'ল এনেকেই আছে পৰিছিলোঁ আৰু তো ৰখিব মই গৰুকেইটা লৈ লওঁ গৰুকেইটা সুতি বুলি আনিলোঁ আনি পিনি নদীলৈ নমাই দিছোঁ নদীলৈ নমাই পিনি পানী খাব পানী খাই পিনি ইয়াতে দিম ওচৰতে গৰুকেইটা দিম কিমান ৰ'দ আমনি লাগিছে ৰ'দৰ পৰা এটাহে বেয়া লাগিছে ফিল্মখন আজি বনাব নাপালোঁ ছোৱালীজনী নোৱাৰা হৈ গ'ল আৰু বাৰু কোনো কথা নাই পৰীক্ষা গৈ লওক তাৰপৰা বনাম উঠিয়া তো মই গৰুকেইটা ইয়াত দিলোঁ গৰুকেইটা দি লৈ পিনি তাৰপৰা কি কাম আছে কাজিয়া লাগিছে দেখিছে নে কেনে এইটো বহুত দুষ্ট এইটো বোলক মই কৰি দিলোঁ guys. মই গৰুকেইটা দি দিলোঁ গৰুকেইটা দি পিনি ঘৰলৈ গৈ আছোঁ এটা কৰিছে জেলত সোমাই থোৱা আছে সি ধান চুৰি খাইছিল তাক সেইকাৰণে জেলত ভৰাই থৈছিল লকাপত ভৰাই দিলোঁ তাইক ধান চুৰি কৰি খোৱাৰ কাৰণে কেনেকৈ খাইছে গৰু মালিকে পানী খুৱাব বুলি কিন্তু মালিকে যে ধান কাটিব গ'ল সিহঁতে কি জানে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু মোৰ ভাগৰ নেক্সট ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি পিনি লাইক কৰি দিব কমেণ্ট কৰিব কেনেকুৱা হয় মোৰ ভিডিঅ'বিলাক আজিৰ কাৰণে বাই কাইলৈ লগ পাইছোঁ বাই গাইছ